Roll. Hey. Action. মইতো আজি থাকিব নালাগিছিলে মইতো মৰি গ'লো আজি মোৰ কি হ'ব আজি তুমি ভূত হৈ আহিবা তুমি মানজাৰ সপোনত আহিবা আহি পেলাই তাক দংশন দিবা যিহেতু অসুৰকুলৰ মান মৰ্যাদা ৰক্ষা কৰিব লাগিব আচ্ছা সেইখিনি আজি তোমাৰ কাম তাক ওচৰতে থৈ যাবা তেতিয়াহে বানাটোৰ যোগ্যতা হ'ব ৰাইট সেয়াই আৰু নাথাকিলেও মানুহে যে মাতে কপালত লিখা থাকে যে উঠোৱা নদীটো ইমান সোনকালে এৰিব নোৱাৰোঁ সেইকাৰণে কপালত লিখি দিলে আজি মই ভূত হৈ ওলাম চাই দিওঁ আমাৰ চেনেলৰ এই এটা ইণ্টাৰভিউ অঁ এইটো ল'ব লাগিব যোনদিনাখন কেম্পফায়াৰ হ'ব সেইদিনাখন ল'ব লাগিব ইণ্টাৰভিউ আচ্ছা ঘৰ ক'ত তেজপুৰৰ পিঠা খোৱা প্ৰথমতে নামটো পৰিচয় দিব লাগে নহয় নামটো দিয়ক নমস্কাৰ অঁ অঁ এইটো কি হয় কেতিয়াবা তুমি ডাঙৰ এক্ট্ৰেছ হ'বা তোমাৰ ইণ্টাৰভিউ ল'ব তেতিয়া কি কৰিবা এতিয়া ইণ্টাৰভিউ দিবা আপোনাৰ নামটো বাৰু নমস্কাৰ মই দীপিকা দেৱী মোৰ ঘৰ তেজপুৰত পিঠা খোৱা তেজপুৰ ছাৰ যাওঁতে মই হাঁহৰ মাংস নোখোৱালোঁ কাক নোখোৱালা এই ছাৰ যাওঁতে হাঁহৰ মাংস মানে তেজপুৰত যেতিয়া ছাৰ গৈছিল তুমি হাঁহৰ মাংস নোখোৱালা তোমাৰ এইটো বৰ দুখ লাগি আছে মোৰ দুখ লাগি আছে ছাৰক তুমি নেক্সট টাইম তুমি হাঁহৰ মাংস কেতিয়া হাঁহৰ মাংস ছাৰ যেতিয়া তেজপুৰ যাব তেতিয়াই খাম 100% আৰু আমি যদি যাওঁ তেতিয়া আমাক হাঁহৰ কণী খুৱাব নে হাঁহৰ মাংস খুৱাব হাঁহৰ মাংস নহয় আমাক হেৰি ক'লে মাকে ক'লে হাঁহ কাটিবও নাই খোৱাবলৈও মাৰিবলৈও নাই কাটিবলৈও নাই বুলি কৈছিলে আমি কেনে আমি যাবলৈও নাই খাবলৈও নাই খুৱাম এবাৰ নিশ্চয় খুৱাম এইবাৰ যদি নোখোৱাই আমি খাবলৈও নাই যাবলৈও নাই মোক কেনেকুৱা ধোকা কৰিছিলে কওকচোন ঘৰৰ ওচৰৰ পৰা গুচি আহিছোঁ মোক ঘৰত সোমাবলৈ নিদিলে হাঁহৰ মাংস যদি বনালেহেঁতেন গ'লোহেঁতেন হাঁহৰ মাংস নিদিলে হাঁহৰ মাংস বনালেহে যায় মানে কিবা এটা আশাত যাব লাগিব ন মানুহে সদায় কথা এষাৰ আছে আশাত বন্দী জীৱ বুলি আমি আশা কৰিছিলোঁ আমি খাবলৈ নাপালোঁ সেইকাৰণে তোমাৰ ঘৰত নগ'লোঁ আমি এতিয়া যাব এতিয়া খাওঁ একদম চেনেলত ভাইৰেল কৰি একদম 100% ভাল লাগে এই কথাখিনি মানে একদম প্ৰচাৰ হৈ যাব গোটেই অসমত প্ৰচাৰ হ'ব প্ৰসাৰ হ'ব চব হ'ব কি বনাইছ আজি খাদ্য মে क्या है কণী বইল ফ্ৰাই কৰি পেলাই ঠিক আছে আমাৰ মেইন ৰান্ধনি ক'ত আমাৰ মেইন ৰান্ধনি আমাৰ এচিষ্টেণ্টে মানে তই নেকি এতিয়া আজি তই সেইদিনাখন আমি কি খালো গাহৰি কিহেদি খালো মায়ঙত নহৰু পাতেদি গাহৰি ভাল লাগছে খাই ভাল লাগিল মই সেইদিনাখন গাহৰিয়ে খালো ভাত নাখালো গাহৰি ভাল লাগিছে মেষ্টা টেঙানি বনাইছিল সেইদিনা মানে গাহৰিটো মানে বাইদেউ বনাইছে প্ৰডিউচাৰ বাইদেউ ভাল লাগিছিল ভাল লাগিছে খাই ডম্বুৰা বাইদেউ যে আমি খাই পোৱা নাছিলো মই প্ৰথম বাইদেউ শিকিছে এইটো মই সেইদিনাখন 2 প্লেট খাইছো মই লাদেন মন নামায় চিনিয়ৰে বহি আছো তুই এটা বহি আছা
তই গম পাব লাগে না ঘণ্টা মতো ঘাট আমি মোৰ নাম লাদেন ভাই ৰক নিউজত কথা কৈ আছে আচ্ছা তহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা নাই চেনেলবিলাক চাবি নাই নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে তহঁতে গম পাবি মোৰ ভিডিঅ' কি দি আছে কিটো আপুনি কি হৈছে তই গম পাবি আগৰটো চালি নাই আগৰ ভিডিঅ'টো চালি আগৰ ঘৰতে আছোঁ কিন্তু মোৰ মানে জিঅ' ফোন অল ফেচিলিটি আছে মই চাওঁ ছাবস্ক্ৰাইব কৰোঁ তোৰ ওলোৱাটো চালি চব চালোঁ চব আৰু শ্বেয়াৰ নম্বৰৰ বৰ্তমান মই আছোঁ কৰি থাকিম আৰু সদায় আমি আগুৱাই যাই থাকিম এনেকৈ যুদ্ধ হৈ থাকিব যুদ্ধ কৰি থাকিম যুদ্ধ সদায় জিকি থাকিম বঢ়িয়া ইয়াতকে কি লাগে বন্ধুসকল এতিয়া আমাৰ চুট চলি এইবিলাক মানুহে মোৰ নিজৰ মানুহ আমি সদায় আছোঁ আগুৱাই যাম JYOTI দাস লাইক দাস আপুনি দাস অঁ দাস এটা এক্টৰ লাইক ACTOR ACTOR এটা অফিচিয়েল এইটো আহিলে এই ওপৰতো চুই দিয়ে বঢ়িয়া মোৰ বেছি ছাবস্ক্ৰাইব হোৱা নাই 60টামান হৈছে মাত্ৰ ঘণ্টা বটলটো বজাই দিব ঘণ্টাটো বজাই দি অল মাৰি দি অল ওপৰত এয়া আৰু এটা ছাবস্ক্ৰাইব বাঢ়ি গ'ল আপোনালোকক কৰিব তেওঁলোকে যিমান মৰম দি আছে আপোনালোকক দিব লাগিব তেতিয়া ভাল লাগিব কষ্টিউম তাতে কষ্টিউম উইথ উইগছ আৰু তাতে এই কষ্টিউমটো খুবেই গৰম আমাৰ নাগা ট্ৰাইবছৰ হেৰি ইউজ কৰা হৈছে বান ৰজা আচলতে যোনটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো আচলতে জনজাতীয় যোনবিলাক আমাৰ সুখ দুখ সেইবিলাকক প্ৰকাশ কৰিবৰ কাৰণে আচলতে বান ৰজা কেৰেক্টাৰটো ডিজাইন কৰা এই কষ্টিউমখিনি পিন্ধোৱাৰ কাৰণটো কি হ'ব পাৰে বাৰু কাৰণটো মই তাকে এতিয়া ক'লোঁ মানে কাৰণটো যেনেকৈ মোক বুজোৱা হৈছে আচলতে এনেকুৱা যে জনজাতীয় যিমানখিনি সুখ আৰু দুখ সেইখিনি প্ৰকাশ মানে যোনখিনি প্ৰকাশ সেইটো কৰিবলৈ তেওঁলোকে হেৰি কৰিছে মানে এটা কেৰেক্টাৰ ডিজাইন কৰিছে সেইটোৱে হ'ল বান ৰজা মানে গোটেই কেৰেক্টাৰটো আচলতে জনজাতীয় মানুহখিনি দুখ সুখখিনি প্ৰকাশ কৰে আচ্ছা আৰু সেইটো কাৰণে কষ্টিউমত যিমান পাৰে তেওঁলোকে এই আমাৰ কষ্টিউম ডিজাইনাৰ নিবেদিতা আছে তেখেতে এইটো নৱনীতা আছে তেখেতে এই ট্ৰাইবেল হেৰিবিলাক ইউজ কৰিছে আৰু কেনেকুৱা মানে ট্ৰাইবেল কষ্টিউম পিন্ধা হৈছে বাৰু আমাৰ বড়োৰ হেৰি ইউজ কৰা হৈছে কষ্টিউম ইউজ কৰা হৈছে নাগা ট্ৰাইবছৰ ইউজ কৰা হৈছে মিচিঙৰ ইউজ কৰা হৈছে অলমষ্ট যিমানখিনি ট্ৰাইবছ আছে চেষ্টা কৰা হৈছে যিমানখিনি ট্ৰাইবছৰ আমাৰ মানে হেৰি গোটাব পাৰে কষ্টিউমছ তেওঁলোকে গোটাব পাৰে তেওঁলোকে সেইখিনি কষ্টিউম ইউজ কৰিছে মানে এইমাত্ৰ হেৰিয়ে ক'লে চিৰঞ্জিতে বিভিন্ন ট্ৰাইবেল কষ্টিউম মই একো কালিবা কৰা নাই মই আজিলৈকে এনে কোনো কাৰ্য কৰা নাই যাৰ ফলত আমাৰ বংশ কিবা অসুখৰ নামত কিবা চেকা লাগিব পাৰে তই কি কথা এতিয়াও কৰা নাই তই নাই কৰা মই আজিলৈকে এনে কোনো কাৰ্য কৰা নাই
যাৰ ফলত আমাৰ পুনৰ আমাৰ বন্ধুত আমাৰ চেকা লাগিব পাৰে ক'বলৈ আহিছ আপোনালোকে পাৰিছে কিয় কাৰণ তই ইয়াৰে যুদ্ধ অধিকাৰী অধিকাৰী কিন্তু ইমান দিনে সহস্ৰবাহুৰ অধিকাৰী হৈ তই কি দাম সলাইছ দেৱী ভগৱানৰ অধিকাৰী হোৱা দূৰৰে কথা তই দেখোন কেনেকৈ তই আমাৰ এই বংশত জন্ম ললি আপোনালোকে মোক মানৱ কিয় কৰিছে ইয়াৰ প্ৰশ্ন উত্তৰ নহয় আমাৰ বংশৰ নাম জ্বলাবই নোৱাৰ তোৰ দেহত যদিও পুনৰ বংশৰ ৰক্ত প্ৰবাহিত হৈ আছে তোৰ বংশৰ বিনাশ বিচাৰিছে তোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই